1 নম্বৰ প্ৰশ্নটো হৈছে হেমচন্দ্ৰ বৰুৱাই লিখা অভিধানখনৰ নাম কি? উত্তৰটো হৈছে হেমকোষ। 2 নম্বৰ প্ৰশ্নটো হৈছে অৰুণোদয় কাকতত হেমচন্দ্ৰ বৰুৱাই কি ছদ্ম নামেৰে সাহিত্য লিখিছিল? উত্তৰটো হৈছে সোণাৰ চাঁদ নামেৰে। 3 নম্বৰ প্ৰশ্নটো হৈছে হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰটো হৈছে হেমকোষ। 4 নম্বৰ প্ৰশ্নটো হৈছে স্বাস্থ্য ৰক্ষাৰ নিয়ম কোনে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱাই। 5 নম্বৰ প্ৰশ্নটো হৈছে কানিয়াৰ কীৰ্তন কোনে ৰচনা কৰিছিল আৰু কিমান চনত প্ৰকাশিত হৈছিল? উত্তৰটো হৈছে 1861 চনত হেমচন্দ্ৰ বৰুৱাই। 6 নম্বৰ প্ৰশ্নটো হৈছে কাৰ যত্নত মিছনেৰী চাহাবসকলে অসমীয়া ওৱাব বা আখৰট আমেৰিকাৰ পৰা ধলাই আনিছিল? উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱাৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে বাহিৰে ৰংচং ভিতৰে কোৱা ভাতৰি নাটখন কোনে ৰচিত? উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱাই। 8 নম্বৰ প্ৰশ্নটো হৈছে এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখন কোনে লিখিছিল আৰু কিমান চনত প্ৰকাশ পাইছিল? উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনে 1855 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে বঙলা অসমীয়া অভিধানখন কোনে লিখিছিল? উত্তৰটো হৈছে যদুৰাম ডেকা বৰুৱাই। 10 নম্বৰ প্ৰশ্নটো হৈছে আধুনিক অসমীয়াত আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ কোনে লিখিছিল? উত্তৰটো হৈছে গুণাভিৰাম বৰুৱাই। 11 নম্বৰ প্ৰশ্নটো হৈছে ৰাম নৱমী নাটখন কোনে কিমান চনত ৰচনা কৰিছিল? উত্তৰটো হৈছে 1857 চনত গুণাভিৰাম বৰুৱাই। 12 নম্বৰ প্ৰশ্নটো হৈছে আছাম বন্ধু মাহেকীয়া আলোচনীখন কোনে কেতিয়া সম্পাদন কৰিছিল? উত্তৰটো হৈছে 1885 চনত গুণাভিৰাম বৰুৱাই। 13 নম্বৰ প্ৰশ্নটো হৈছে গুণাভিৰাম বৰুৱাৰ আছাম বুৰঞ্জী কেতিয়া প্ৰকাশ পায়? উত্তৰটো হৈছে 1884 চনত। 14 নম্বৰ প্ৰশ্নটো হৈছে হেমচন্দ্ৰ বৰুৱাই ৰচিত গ্ৰন্থকেইখনৰ নাম লিখা। উত্তৰটো হৈছে অসমীয়া ব্যাকৰণ আদি পাঠ্য, অসমীয়া ল'ৰাৰ ব্যাকৰণ, পঢ়াশলীয়া অভিধান আৰু হেমকোষ। 15 নম্বৰ প্ৰশ্নটো হৈছে আছামিজ মেৰিজ ছিষ্টেম গ্ৰন্থখনৰ ৰচক কোন? উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা। 16 নম্বৰ প্ৰশ্নটো হৈছে বাইবেল কোনে কেতিয়া অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? উত্তৰটো হৈছে 1813 চনত আত্মাৰাম শৰ্মাই। 17 নম্বৰ প্ৰশ্নটো হৈছে হৰ্ষ বিষাদ বিষয়ক ৰচনা আৰু যোগ বশিষ্ঠ ৰামায়ণ কোনে কেতিয়া লিখিছিল? উত্তৰটো হৈছে 1869 চনত বলৰাম ফুকনে। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাত লিখা প্ৰথম ব্যাকৰণখনৰ নাম কি? উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ভাষাৰ ব্যাকৰণ। 19 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ ওজা বুলি কাক কোৱা হয়? উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱাক। আৰু 20 নম্বৰ প্ৰশ্নটো হৈছে সৌমাৰ ভ্ৰমণ কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে গুণাভিৰাম বৰুৱাই।